আহি মানে কি দেখা পাইছোঁ মানে আপোনালোকে নিজে চাওক মই এইটো কি চাই দেখা পাইছোঁ আপোনালোকে নিজে চাইছে হাতী এজন দেখা পাইছোঁ তো মই কেইটামান টকা দিম বুলি আশা কৰিছোঁ তো চাই লওক ভিডিঅ'টো তো দেখিলে আপোনালোকে পইচাটো লৈ যাওক তো দেখা পাইছে তো গাইজ মই আহি মানে ফাইনেলি পাইছোঁহি তাৰপিছত আপোনালোকে দেখা পাইছে মানে মন্দিৰটো তাৰপিছত বহুত দূৰত হয় মানে নগাঁৱৰ পৰা প্ৰায় আপোনাৰ 20 কিলোমিটাৰমান আহিব লাগে নগাঁৱৰ পৰা যিটো তেজপুৰৰ ৰুট আছে তেজপুৰৰ ৰুটৰ পৰা 20 কিলোমিটাৰমান আহিব লাগে তো আহি মানে ডাইৰেক্ট এইটো ৰুটতে সোমাব পাৰিব তো আপুনি এইটো দেখা পাইছে আপোনালোকে তো মই ফাইনেলি আহি পাইছোঁ মানে যিমান পাৰিছোঁ ইমানলৈ দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যিমান পাৰে মানে শেষলৈকে মানে ভিডিঅ'টো গোটেইখিনি চাব আৰু মই নতুন চেনেল খুলিছোঁ আপোনালোকে মোৰ লগত সদায় ছাপোৰ্ট কৰিব ভিডিঅ'টো চাই মই যিমান পাই আছোঁ মানে ইমানে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এইটো দেখা পাই আছে মানে মন্দিৰ হয় এইটো মই মানে জুম কৰি দেখাবলৈ গৈ আছোঁ ভিতৰত মানে যাব পৰা নাই যিহেতু মানে জোতা চেণ্ডেল খুলি যাব লাগে কিন্তু মই জোতা পিন্ধি আছোঁ জোতা প্ৰথম বাৰু সেইটো যাব পৰা নাই মই আপোনালোকে দেখা পাইছে কি ধুনীয়া মই জুম কৰি দেখাই আছোঁ এইটো মন্দিৰটো দেখা পাইছে কি ধুনীয়া লাগি আছে মানে চবফালে মানে সোমাব পাৰিব এইটো এটা গেট আছে আৰু সেইটো চাইডতো গেট আছে এইটো চাইডতো গেট আছে তো চবফালে মানে যাব পাৰিব মই দেখুৱাই আছোঁ মানে যিমান পাৰি আছোঁ মানে দেখুৱাইছোঁ ইয়াত মানে CM আহিছিলে আমাৰ মানে মামা আহিছিলে মামা আহি পেলাই মানে ইয়াত মানে মন্দিৰটো অ'পেন কৰিছে আৰু মানে PM অহাৰ কথা হৈছিলে কিন্তু তাই অহা নাই কিন্তু মামা আহি পেলাই অ'পেন কৰিছে তো ভিডিঅ'টো যিমান পাই আছোঁ মানে ইমানে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু সেইফালে গৈ পেলাই মই দেখুৱাই আছোঁ এইটো চাইডত তো ভিডিঅ'টো শেষলৈকে চাব মানে যিমান পাৰি ইমানে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ গাইজ দেখা পাইছে আপোনালোকে মন্দিৰ হয় এইটো মানে এইটো মন্দিৰটো মানে মানে বহুত ডাঙৰ কিন্তু ফটোত আপোনালোকে হয়তো মানে কেমেৰাত বহুত মানে সৰু দেখা পাই আছে কিন্তু বহুত ডাঙৰ হয় আপোনালোকে এবাৰ আহক ইয়ালৈ এইটো নগাঁও হয় নগাঁৱত মানে তেজপুৰ ৰোড যিটো আছে সেইটো তেজপুৰ ৰোড মানে বাইপাছ হৈ পেলাই আৰু ভিতৰত মানে ধৰি লওক প্ৰায় 20 কিলোমিটাৰমান আহিলে মানে এইটো পাই যাব বহুত মানে ধুনীয়া কিন্তু কেমেৰাত আপোনালোকে যি দেখা পাইছে কিন্তু তাক ক'ব নোৱাৰিম কিন্তু মই জুম কৰি যিমান পাই আছোঁ মানে দেখাই আছোঁ তো মানে ইয়ালৈ মানে আহিলেহে মানে এটাই কথা কৈ আছোঁ মানে ইয়ালৈ আহিলেহে আপোনালোকে মানে বহুত মজা পাব কিন্তু ভিডিঅ' চাই পেলাই কেনেকুৱা পাই আছে কিন্তু নাজানো কিন্তু ইয়াত আহক এবাৰ আপোনালোকে ইয়াত আহি পেলাইহে ভাল লাগিব তো মই আহিছোঁ বহুত ধুনীয়া লাগি আছে বহুত ডাঙৰ হয় বহুত ক'ব নোৱাৰি কিমান যে ডাঙৰ ডিম্পুদা ইয়াত আহিছিলে ডিম্পুদা আহি পেলাই ব্লগ এটা বনাইছে কিন্তু আপোনালোকে দেখা পাইছে কিন্তু আৰু মই যিহেতু ইমান দূৰৰ পৰা আহিছোঁ তো যেনেকৈ মানে মই যেনেকৈ ভাবিছিলোঁ তাতকৈ আৰু বেছিহে মানে ডাঙৰ হয় এইটো দেখা পাইছে আপোনালোকে আৰু ইয়াত মানে মেলা হৈছিলে মেলাৰ কাৰণে মানে বহুত মানে হয়তো বহুত কিবা কিবি ভাঙি গৈছে কিন্তু মেলা হৈছিলে যিহেতু এইটো কাৰণে চব ভাঙি আছে এইটো কাৰণে আপোনালোকে মানে হয়তো বহুত বেয়াকৈ মানে দেখা পাই আছে কিন্তু এনে বহুত ধুনীয়াকৈ বনাইছে তো আপোনালোকক যিমান পাৰিছোঁ মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই আজি ভিডিঅ'টোত তো দেখা পাইছে মোৰ পিছত কিমান ধুনীয়া লাগি আছে আপোনালোকে দেখা পাইছেই তো এইটো আপোনালোকে ইয়াত আহিলে আহিব পাৰে তো মানে ভিডিঅ' চাই পেলাই কেনেকুৱা পায় কিন্তু নাজানো কিন্তু ইয়াত আহি পেলাই মানে আপোনালোকে বহুত ধুনীয়া পাব তো মই ইয়াত আহিছোঁ বুলি বহুত ভাল লাগিছে আৰু ইমান দূৰৰ পৰা আহিছোঁ যিহেতু যেনেকুৱা পাই ভাবিছিলোঁ তেনেকুৱাই হৈছে আপোনালোকে ইয়াত আহক আহি পেলাই ফুল এনজয় কৰক এনজয় কৰি পেলাই ঘৰত থাকক আৰু ঘৰত থাকি পেলাইনো কি কৰিব ইয়াত এবাৰ আহক আহি পেলাই মানে বহুত ঠাইত হয়তো আপোনালোকে যায় কিন্তু ইয়ালৈ এবাৰ আহক আহি পেলাই মানে আপোনালোকে ইয়াত চাওক মানে বহুত মন্দিৰ হয়তো আপোনালোকৰ ঘৰৰ ফালে আছে কিন্তু এনেকুৱা মন্দিৰ নাই আপোনালোকৰ ফালে নাই কিন্তু ইয়ালৈ আপোনালোকে মানে এটাই কথা কৈ আছে ইয়ালৈ এবাৰ আহক আহিলেহে মানে মজাটো পাব তো ইয়ালৈ আহক গাইজ মানে ভিডিঅ'টো যিমান পাৰিছোঁ মানে দেখুৱাইছোঁ আজি মানে নগাঁৱৰ পৰা প্ৰায় বহুত দূৰ হ'ল মানে আহোঁতে মানে দেৰি হৈ গ'ল প্ৰায় এতিয়া 3টামান বাজিলে আমাৰ ঘৰত যাব লাগিব ঘৰৰ পৰা প্ৰায় ইয়াত ধৰি লওক প্ৰায় 60 কিলোমিটাৰ সমান হ'ব তো যিহেতু মানে ৰাস্তা ঘাট বহুত বেয়া ৰাস্তা বনাই আছে সেইটো কাৰণে ঘৰত যাব লাগিব তো মই যিমান পাৰিছোঁ আজি মানে ইমানে দেখুৱাইছোঁ লগত মোৰ ফ্ৰেণ্ড আহিছে এইজন আৰু মই আজি আহিছোঁ দুজন আহিছোঁ তো মানে আজি মানে যিমান পাৰিছোঁ ইমানে ব্লগটো দেখুৱাইছোঁ আৰু 2-3টা মানে শ্বৰ্ট দেখুৱাম আপোনালোকে শ্বৰ্টটো চাই থাকক আপোনালোকে